অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। বন্ধুসকল সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছো। বন্ধুসকল আপোনালোকে জানে CM ত্ৰিপুলে যিটো আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ যিটো আছে সেইটো সিলেকশন অলৰেডি হৈ গৈছে। কেনেকৈ সিলেকশন কৰিলে, কোনে সিলেকশন পালে, কিমান খিনি সিলেকশন পালে, কোন ডিস্ট্ৰিক্টত সিলেকশন পালে, টকা কিমান তাৰিখত দিব, আপোনাৰ মোবাইলে মেছেজটি কেতিয়া আহিব, আজিৰ এই ভিডিঅ'ত ক'বলৈ মই চেষ্টা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সকল আপোনালোকে জানে যে ইতিমধ্যে CM ত্ৰিপুলৰ যেটো সিলেকশন পৰীক্ষা এটো আই হৈ গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই কৈছে সিলেকশন পৰীক্ষা অলৰেডি শেষ হৈ গৈছে, ডিসেম্বৰ মাহতে আপোনালোকক মাতিব গুৱাহাটীলৈ। গতিকে টেনশন কৰিব নালাগে, আপোনালোকে যিসকলে সিলেকশন হৈছে সেইটো 100% চৰকাৰে দিবই আপোনালোকক। এতিয়া হ'ব কোন ডিস্ট্ৰিক্টত কিমান পালে, এইটো প্ৰক্ৰিয়া কাৰোবাৰ হাততেই লিষ্টটো নাই। এইটো একদম ভুৱা কথা যিহেতু কৈ আছে যে লিষ্ট ওলাইছে আৰু পাব্লিছ হৈছে, এইটো একেবাৰে ভুৱা কথা। আপোনালোকে জানে, বিব্ৰত হ'ব নালাগে মানুহক ভুৱা কথা শুনি। এতিয়ালৈকে লিষ্ট ওলা নাই, লিষ্ট নোলায়। আপোনালোকে জানে CM ত্ৰিপুলৰ যেটো লিষ্ট আছে, সিলেকশন লিষ্ট আছে, এটা কেতিয়াও লিষ্ট চৰকাৰে পাব্লিছ নকৰে। আজিৰ ভিডিঅ'ৰ ইনফৰমেশ্যন ইমানেই আছে। যদি ভিডিঅ' ভাল লাগি থাকে প্লিজ লাইক শেয়াৰ কৰিব আৰু নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি যাব।